হোজাই জিলাৰ ভিতৰচৰাত আমি কুমৰাকাটা গাঁৱৰ বাসিন্দা হয়। এইখন ঠাই আমাৰ দক্ষিণ কুমৰাকাটা। আমি এইখন ঠাইত বহু বছৰৰ পৰা একেবাৰে পৰম্পৰাগত আমাৰ ডিমাচা সমাজৰ লাংলাই পূজা এইখনত স্থানত আমি পূজা কৰোঁ। এইখন স্থানত লাংলাই এটা স্থান আছে। এই লাংলাই পূজাসমূহ ৰাইজবাসীৰ সহায় সহযোগত কৰা হয় পৰম্পৰাগতভাৱে। যিহেতু আমাৰ এই অঞ্চলৰ ৰাইজৰ যিকোনো বেমাৰ আজাৰ যাতে নহয়, যিকোনো ফল ফচল ধানেই হওক, ধান খেতি হওক, যিকোনো খেতি হৈ যাতে উন্নতি হয়, তাৰ বাবে আমি এই পূজাটো কৰা হয়। এই পূজা প্ৰতি বছৰে বহাগ মাহত কৰা হয়, কিন্তু এইবাৰ আমাৰ বানপানী হোৱা হেতুকে আমি অলপ পিছুৱাই কৰিব লগাত বাধ্য হ'লোঁ। যিহেতু আজি আমাৰ এই শুভ দিনত আমি সমূহ ৰাইজবাসীক সহায় সহযোগত আজি কুমৰাকাটা দক্ষিণ কুমৰা অৱস্থিত এই লাংলাই তাইখৰ স্থানত আজি লাংলাই পূজা কৰা হয়। লগতে আমাৰ যিটো চেং ডিমা চেং, সেইটো চেংটো আমি পবিত্ৰ পানীৰে গা ধুওৱা হয়। আজি এই কাৰ্যত আমি সমাপন কৰিছোঁ। এই কাৰ্যৰ লগতে সংগতি ৰাখি আমাৰ এই অঞ্চলৰ বেমাৰ আজাৰ, ধান খেতিৰ যিকোনো কাৰ্যৰ যাতে উন্নতি হওক, সেই কামনাৰে আমি এইখন পূজা আজি কৰিছোঁ।